নমস্কাৰ, মই অলোকেশ কলিতা। মোৰ এটি কবিতা ভোগ এগৰাকী বৃদ্ধা পাহাৰীয়া মহিলাৰ ওপৰত লিখা কবিতা, যিগৰাকী বৃদ্ধা মহিলাই জীৱন নিৰ্বাহৰ বাবে প্ৰতিদিন ৰাতিপুৱাই পাহাৰৰ তললৈ চাহ বেচিবলৈ আহে। শুনকচোন কবিতাটো কেনে পায়। ভোগ। বয়সৰ চাপত সোতোৰা হোৱা চালে জাৰৰ তীক্ষ্ণ বেজীৰ বিষ সহিব নোৱাৰে। ৰাতি দুপৰত পোহৰৰ ফুট নোলাওঁতেই বাটকুৰি বাই আহিবলৈ মোৰ ভয় নালাগে। কাৰণ জীৱন জীয়াবলৈ যে মোৰ অপৰিসীম হেঁপাহ। এই যে পাহাৰৰ একা বেকা এঢলীয়া পথত খোজ দিওঁতে মোৰ ভৰিয়ে নেকান্দে। কাৰণ এইখন পাহাৰে জানে জীৱন জীয়াবলৈ যে মোৰ অপৰিসীম হেঁপাহ। এই যে বৃদ্ধা শৰীৰত চাবুকেৰে মৰা যেন কষ্ট, এয়া কাৰ বাবে? জীৱন জীয়াবলৈ যে মোৰ অপৰিসীম হেঁপাহ। ভোকে যে কাকো ভয় নকৰে, ভোকে জানে কেৱল পেটৰ তাড়না। এই ভোকেই যে একমাত্ৰ ইন্ধন এই বৃদ্ধা শৰীৰত, যাৰ বাবে প্ৰতিদিন পুৱাই আহোঁ মই 2 এটকা গোটাব পাহাৰৰ তলত। কাৰণ এই পাহাৰে জানে জীৱন জীয়াবলৈ যে মোৰ অপৰিসীম হেঁপাহ। ধন্যবাদ।